নমস্কাৰ আপোনালোক সকলোকে মই প্ৰথমে বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ এই ভিডিঅ'টোত আপোনালোকে ইমান বেছি মৰম দিলে সঁচাকৈয়ে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। এতিয়া মূল কথালৈ আহোঁ। আজি এদিন আগতে মই এই ভিডিঅ'টো দিছিলোঁ। ভিডিঅ'টোত প্ৰায় 1,28,000 মান ভিউজ আহিছে, লগতে 350 মান কমেণ্ট আহিছে আৰু এই কমেণ্টবিলাকৰ ভিতৰত 99% কমেণ্টেই পজিটিভ কমেণ্ট, পঢ়ি ভাল লাগিছে। বাকী যি 1% কমেণ্ট তেওঁলোকৰ কেইজনমানে সুধিছে যে এই গছডাল ক'ত আছে, আৰু তেওঁলোকক মই ৰিপ্লাই কৰিছোঁ। এতিয়াও কৈছোঁ এই গছডাল হাৰিয়ানাৰ হাঁচি নামৰ ঠাইৰ যি জগন্নাথ পুৰী আছে তাৰ সমাধা ধাম নামৰ মন্দিৰটোত সমাধা ধামত এই গছডাল এতিয়াও আছে। তাৰে এজন ব্যক্তিৰ কমেণ্টটো মোৰ অলপ বেয়া লাগিল, মানে মোৰ আত্মসন্মানত অকণমান লাগি গ'ল। সেইকাৰণে মই কমেণ্টটো এইটো স্ক্ৰীনশ্বট মাৰি দি দিছোঁ। তেখেতৰ নামটো মই উল্লেখ নকৰোঁ, আপোনালোকে চাই ল'ব আৰু তেখেতৰ প্ৰত্যুত্তৰ দিওঁ বুলিয়েই মই এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিবলৈ লৈছোঁ। কথাটো হ'ল, তেখেতে কমেণ্টত লিখিছে যে এনেকুৱা অন্ধবিশ্বাস বিয়পাই থকাটো এক প্ৰকাৰৰ অপৰাধ। হয় দাদা, অন্ধবিশ্বাস বিয়পোৱাটো এক প্ৰকাৰৰ অপৰাধ, সেইটো মই জানো। কাৰণ মই আজি 13 বছৰে এজন উকিলৰ লগতেই সহবাস কৰি আছোঁ, গতিকে মই সেই কথা ভালদৰে বুজি পাওঁ। আৰু নহ'লেও মই এগৰাকী যিহেতু শিক্ষয়িত্ৰী, গতিকে সমাজত অন্ধবিশ্বাস বিয়পাব লাগে নালাগে সেই কথাটো মই ভালকৈয়ে জানো। লগতে তেওঁ লিখিছে যে এই গছডালত কি মহিমা আছে। সেই কথাটোৰ উত্তৰ এইটোৱেই যে গছডালৰ মহিমা আন কি আছে মই নাজানো, কিন্তু এডাল বৃক্ষ মাটি অবিহনে যে জীয়াই থাকিব নোৱাৰে সেইটো কথা মই জানো। কাৰণ আমি বিজ্ঞানতো পঢ়িবলৈ পাইছোঁ যে গছৰ শিপাই মাটিৰ তলৰ পৰা পানী আৰু সাৰ শুহি লয় আৰু সূৰ্যৰ পোহৰত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে। এতিয়া চাওকচোন, এজোপা বৃক্ষজোপাৰ গুৰিটো নাই, অথচ জীয়াই আছে। কেনেকৈ জীয়াই আছে? বৃক্ষইটো নিজেই খাদ্য প্ৰস্তুত কৰিব লাগিব। এতিয়া খাদ্য প্ৰস্তুত কৰিবলৈ তাৰ মূল শিপাডালেই নাই, গতিকে তথাপি কিন্তু গছজোপা জীয়াই আছে। সেইকাৰণে কৈছোঁ গছজোপাৰ আপুনি নিজেই বিশ্লেষণ কৰি চাব, তাৰ মহিমা আছে। লগতে ইয়াৰ এটা বৈজ্ঞানিক ভিত্তিও আছে। গছজোপা কাষতে থকা গছ এজোপাত হাউলি আছে, আৰু সেইটো মই আপোনাৰ কমেণ্টটো পঢ়াৰ পিছত চাৰ্চ কৰি চালোঁ গুগলত যে হয়, গছজোপা কাষৰ গছজোপাত বহুদিন পৰি থকাৰ কাৰণে সেই গছজোপাৰ লগত সংযুক্ত হৈ গৈছে আৰু গছজোপাই সেই গছজোপাৰ পৰা খাদ্য প্ৰস্তুত কৰি জীয়াই আছে। কিন্তু দেখিবলৈ গ'লে আমি যদি সাধাৰণ অৰ্থত চাবলৈ যাওঁ, গছজোপা কিন্তু গুৰিটো নাই, অথচ জীয়াই আছে। গতিকে আমাৰ সাধাৰণ মানুহৰ চকুত এই গছজোপাৰ মহিমা বা ঐশ্বৰিক শক্তি থকা যেনেই লাগিব। আৰু নহ'লে প্ৰতিদিনে সেই মন্দিৰত শ মানুহ গৈ সেই গছজোপাৰ ওচৰত নিজৰ মনৰ কামনা পূৰণ হ'বলৈ বুলি প্ৰাৰ্থনা নকৰেগৈ। তেওঁলোক সেই গোটেই মানুহখিনি কিন্তু অজ্ঞানী বা জধামূৰ্খ নহয়, বা তেওঁলোক একেবাৰে অন্ধবিশ্বাসীও নহয়। মই নিজেও নাস্তিক নহয়, ভগৱানৰ প্ৰতি মোৰ বিশ্বাস আছে, বিশ্বাস ৰাখোঁ আৰু ৰাখিম। আৰু সেইকাৰণে মই কৈছোঁ যে বৃক্ষ এজোপা যেতিয়া শিপা নোহোৱাকৈ, তাৰ গুৰি নোহোৱাকৈ জীয়াই থাকিব পাৰে, তাৰ নিশ্চয় কিবা এটা আশ্চৰ্যকৰ কথা। সেইটো আচৰিত হ'ব লগা আছে, ইয়াত নথকা নহয়। যদিও তাত বৈজ্ঞানিক ভিত্তি আছে, গছজোপাত এটা আচৰিত গুণো আছে। নহ'লে গছজোপা কেতিয়াও তেনেকৈ বেলেগ এজোপা গছত লাগি জীয়াই থাকিব নোৱাৰে। এতিয়া আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে, মই আপোনালোকৰ মাজলৈ ঠেলি দিলোঁ যে আপোনালোকে নিজেই ইয়াৰ ওপৰত মতামত আগবঢ়াব যে গছডাল তেনেকৈ জীয়াই থকাটো বৈজ্ঞানিক দৃষ্টিভংগী থাকিলেও আপোনালোকে কিবা ঐশ্বৰিক গুণ আছে বুলি ভাবেনে নাভাবে। সেইটো আমাৰ আচলতে নিজৰ মনৰ কথা। কোনোবাই ভাবিব পাৰে, কোনোবাই নাভাবিব পাৰে। চাইণ্টিফিকেলি তাত কোনো ঐশ্বৰিক গুণ নাই, কিন্তু তথাপি মানুহে সেই গছজোপাত সদায় কিন্তু গৈ পূজা অৰ্চনা কৰি আছে। আৰু এটা কথা, যদি গছজোপাত কোনো ঐশ্বৰিক শক্তি নায়েই, তেন্তে আমাৰ অসমত থকা টিলিঙা মন্দিৰৰ গৈ সেই গছজোপাত ইমান বেছি প্ৰতিদিনে শ টিলিঙা বন বান্ধি মানুহে যে মনৰ কামনা পূৰ হ'বলৈ প্ৰাৰ্থনা কৰেগৈ, তাত আপুনি কি বুলি ক'ব? সেই মানুহখিনি গোটেইখিনি জধামূৰ্খ নেকি? নে মানুহখিনিৰ অকণো জ্ঞান নাই, জ্ঞান শূন্য?
গতিকে আপুনি নিজেও কমেণ্টটো দিয়াৰ আগতে অলপ ভাবি চাব, বিশ্লেষণ কৰি চাব লাগিছিলে, বা নাচালে কোনো কথা নাই। আপোনাৰ মনত আহিলে আপোনাৰ চবৰে মত প্ৰকাশ কৰাৰ অধিকাৰ যিহেতু আছে, আমাৰ বাক স্বাধীনতা চবৰে আছে। গতিকে আপুনি আপোনাৰ মতামত প্ৰকাশ কৰিলে, গতিকে আপোনাৰ মতামতটো ময়ো তাৰ ৰিপ্লাই দিব লাগে বুলি ভাবিলোঁ, কাৰণ কথাটো মোৰো অকণমান গাত চুই গ'ল। মই ৰিপ্লাই দিলোঁ, আপুনি নিজেই বিশ্লেষণ কৰি চাবচোন, চাই জনাব মোক। খালি এটাই অনুৰোধ, বেয়া মন্তব্য নকৰিব। মই বেয়া মন্তব্য কৰা মানুহক ভাল নাপাওঁ আৰু বহুত বেছি বেয়া পাওঁ। গতিকে বেয়া মন্তব্য নকৰিব, ভালকৈ কথাটো পজিটিভলি জনাব বুলি আশা কৰিলোঁ। আৰু এই কথাখিনিকে ক'বলৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। গতিকে আপোনালোক যিসকলে চাইছে, আপোনালোকেও ইয়াৰ মতামত আগবঢ়াব বুলি আশা ৰাখিলোঁ। গতিকে ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।